এই জহনী তাতে জানিয়ে কি মোক পইচা ভিতৰখনত এই পানীখিনি দিছ না নাই দিয়া না ফুলখন পানী দিব পৰা নাই এই শুকাই গৈছে পানী অকণটো দিব পাৰা কমচে কম গছ গছনিবোৰ তেতিয়াহে হেৰি হ'ব মানুহৰ যেনেকুৱা পিয়া লাগিলে মানে পানীকণ খালে আত্মাটো শান্তি লাগে এই গছ গছনিবোৰ তেনেকুৱা হয় গম পাওঁ নাই অকল ভিতৰতে সোমাই থাকিবি অ বৰুৱানী আহিলে নি কেতিয়া আহিলে মই যে হ'লেই আইও গোহাঁই ঘৰলৈ গৈছিলো নহয় কি ক'ব বহি বহি ভাগৰ লাগি এই কাম এটাত গৈছিলো হা তাৰপিছত কামটো নহ'লে ঠাণ্ডা পানী এটোপাও নিদিলেও চাহ পানীটো বাদেই দিয়া ঠাণ্ডা পানী অকণো নাই তামোল অকণো নাই বহি বহি দিনটো শুকাই আহিছে পানী গিলাচ সেইকাৰণে যাবই নালাগে পাই কাচকা মনে আলা আহিলে মানে যি খাব দিও নিবই নালাগে এনেকুৱা মানুহ যিখন খাব একদম পেলা খাবহি তাহলে গ'লো পানী অকণ ঠাণ্ডা পানী অকণ এনেকুৱা মানুহ থাকিব লাগে নেকি ন তামোল এখন নিদিলে তামোল এখনো নিদিলে ঠাণ্ডা পানী এটোপাও নাই ডিঙিটো অন্ত শুকাই আহিছে কেতিয়া আহিলে মই যে অহা সময় হ'ল দেই তাকে বোলো বোৱাৰীজনী নথকা কথা কি কথা বা আছে কম আৰু তাৰপৰা আকৌ নকলে আকৌ ক'ব নহয় কথা শুনিছিলি কেলে নকলি বুলি ক'ব নহয় কেতিয়াবা গধূলি ওলাই যায় বাৰু ল'ৰা স্কুল থবলৈ যাম বুলি যাহে নোযোৱা বাইকত উঠি ল'ৰাটো স্কুল থবলৈ যায় গধূলি সময়ত ওলাই যায় সেই ক'বলৈ কৈ দিম যায় যদি নাজানো তাইক সেই ক'ব লাগিব ল'ৰাটো নাই নহয় ঘৰত বাহিৰত হেৰি চাকৰিলৈ ওলাই গ'ল চাকৰিলৈ গ'ল গায়ে লাভ কাম নকৰি দিয়ক কি কৰিম বোৱাৰীজনী মাকলৈ পঠিয়াই দিব আকৌ ল'ৰাটো এনেও নাই সেইটোৱে সুযোগ লওক সেইটোৱে কৰিব লাগিব আগতে আমি বোৱাৰীজনীক কিয়ে পঠিয়াই দিওঁ তাইক শিকাই দিওঁ এতিয়া পঢ়িবগৈ আৰু মই যে হেৰিয়ে কথা এটা মানুহ কথা এটা শুনি আহিছো যে লেখা হয় নি স্কুললৈ যাওঁ বুলি কয় ল'ৰাটো লৈ যাওঁ বুলি কৈ যে হেৰি এই মই যে কথা শুনিবলৈ পাইছো ওলাই গ'লে যে কথাটো শিকাইলে বাৰু আপুনি ক'ত কি শুনিছে এনে এইবোৰ সেইবিলাক মই ক'লৈ নাযাওঁ নেদেখাকে নুশুনাকে কোনোবা ক'ব নেকি বাৰু হা আপুনি যে কিনো অকল লোকৰ কথা শুনি থাকে নে মই কথা নকবি মুখা কথা নকবি তাৰ মোৰ মুখা কথা নকবি একো মুখে মুখে মই কেতিয়া স্কুটিত ক'ত যাবি ইয়াৰ হলে নাথাকিবি মই নাই যোৱা মা আপুনি বিশ্বাস কৰক মই ক'লৈ নাই যোৱা কথা নকবি বুলি কৈছ যা ওলা এতিয়া ওলা দুখ পাইছো মই দুখ পাইছো ঘৰলৈ ল'ৰা থাকক ঘৰলৈ যা বুলি কৈছ মই ভয় দিছো আপোনাৰ নাযাওঁ মই ল'ৰাটো এইটো ক'লৈ যাম মই সেইবোৰ নাজানো তই যা ইমান ধূলি ধূলি গাড়ীখনৰ পৰা মানে ৰাস্তাই দি যোৱা ৰাস্তাৰে একদম ধূলি চুফাই টুফাই ইমান চাফা কৰিম আৰু এইজনী আজি আদালত কোলা দেখিছে ফোন চোন নকৰাকে নিশ্চয় কিছু কিবা এটা ঘটনা ঘটাই থৈ আহিছে দেই ভণ্টি দেখোন আহা ভিতৰলৈকে সোমাই আহা কিবা কৰি আছিলে নাই এনেই চোফাটোকে চাফা কৰিছো ইমান ধূলি হৈছে নহয় বহা তাতে বহা আশ্ৰয় এৰি থৈ আহিব লগা হ'ল যে মোক একেবাৰে শাহু মাই খেলি পঠিয়াইছে বৌ কি মায়ে মোক একদম খং কৰি গালি পাই মোক উলিয়াই পঠিয়াই দিছে ঘৰৰ পৰা ইয়ালৈ মই এতিয়া কি কৰোঁ ভাবি নাপায়হে ইয়ালৈ আহিছে এনেকুৱা কি কিবা হ'ল যে তুমি ল'ৰা ছোৱালী এৰি থৈ আহিব লগা হ'ল মুঠতে মোক মিছা অভিযোগ দি চবেই মিলি মেলি মোক ঘৰৰ পৰা খেদি পঠিয়াই দিছে সেইকাৰণেহে মই ইয়ালৈ গুচি আহিলোঁ মোক খং চং নকৰিব তাৰমানে মই এতিয়া আৰু এটা পেট পুহিব লাগিব মোক বৌ এনেকৈ নকব প্লিজ এনেকৈ নকব মই ইয়ালৈ নাহি ক'লৈ যাব এখনেই ঘৰ মই নোৱাৰো তোমাক এখন ঘৰ ৰাখিবলৈ সৰু হৈ থাকোঁতে তুমি মাৰ দেউতাক হেৰুৱালা সেইখন ঘৰলৈ বিয়া হৈ গ'লা সেইখন ঘৰটো অশান্তি কৰিলা আকৌ তুমি মোৰ ঘৰলৈ আহিছা মই নোৱাৰো দেই তোক মোৰ ঘৰত ৰাখিবলৈ মোক এনেকৈ নকব বৌ প্লিজ মই ইয়ালৈ নাহিলে ক'লৈ আহিম মোক ইমান ডাঙৰ ঘৰটোত অকণমান জেগা নোলাবনে কৈ থাকিবলৈ মোক যি লাগে চব সকলো কাম কৰি মোক ইয়াতে ৰাখব বৌ মই বহুত বিকামত গৈছোঁ ৰ'বা দাদাৰে আহি যাব দিয়ক আহিলে কথাটো পাতি ল'ম ডিছকাছ কৰি ল'ম বহা তুমি এতিয়া
মই মেচিনত কাপোৰখিনি কিয় ধুম? মেচিনত ধুই মই কাৰেণ্টৰ বিল বঢ়ালোঁ ডাইৰেক্টে কাপোৰখিনি ধুম। সেইখিনি ধুই শেষ হোৱাৰ পিছত এইখিনি লগতে একেবাৰে ধুই দিবি। মোৰ ঘৰত থাকিলে কাম কৰি থাকিব লাগিব, এনেইতো খাবলৈ দিব নোৱাৰোঁ। তুমি মোক বাৰু বহুত ল'ৰাকেইটা ইমান ডাঙৰ হ'ল। আজি আহিলোঁ নহয়, তোমালোকে স্কুল যাওঁতে গমেই নোপোৱা মই অহা কথাটো। এইটো ইমান ডাঙৰ হ'ল ল'ৰাটো, এইটোতো হ'ব দাদা বৰ ডাঙৰ হ'ল দেই ল'ৰাকেইটা স্কুল যাওঁতে। কৰিলোঁ ইয়ালৈ আহি ভুলে কৰিলোঁ নেকি। সেইফালে ঘৰত ল'ৰাটো এৰি থৈ আহিছোঁ, বৰকৈ মনত পৰি আছে। মানুহজনো ঘৰত নাই, বৰ ইয়াত খং কৰি আছে ইমানকৈ। আজি গধূলিও হ'ল, কাইলৈ ৰাতিপুৱাতে যাবগৈ লাগিব ল'ৰাটোলৈ। এইটো কি হয়? এইটো ন এইটো ফুল। মোৰ ল'ৰাটো মাকক খেদি ল'লোঁ, খেদি লৈ এতিয়া মোৰ ইমান কষ্ট হৈছে। কেতিয়াকৈনো আহিব? মোৰ ইমান কষ্ট হৈছে নাপায় আমনি কৰিব নাপায়, দেখা নাপায় দেই, নাপায় আমনি কৰিছে। মানুহজনী নাই নহয়, ক'লে গ'ল? কেলৈ আপুনিনো সেইদিনাখন কথাখিনি ক'লে যে খং উঠিলে মই খং উঠি খেদি পঠিয়াই দিলোঁ নহয়, ঘৰলৈ গুচি গ'ল। এতিয়া মই কি কৰোঁ? ল'ৰাটোলৈ ইমান দিগদাৰ হৈছে। খোৱা বোৱা মই কৈছোঁ মই আকৌ নেজানো নহয়, একেবাৰে বুলি কৈছিলে নহয়। আহো বুলি কৈছে। হেৰি লওকচোন কথাখিনি শুনি মই ল'ৰাটোতে কষ্ট হৈছে। গাখীৰ খোৱা ল'ৰা এই দুদিনকৈ মই ইমান কষ্ট পাইছোঁ নহয়। মানুহজনী আহিলে মানে ৰখাই থ'ব লাগিব আৰু আহিলে মাতিব পাৰে। মোৰ নেজানো নহয়, সঁচা বোৱাৰীজনী বৰ ভাল আকৌ। ভাল চব কৰি মেলি এতিয়া মোৰ আহি ক'ৰবালৈ গ'লে মানে চাহ অকণ পানী অকণ চাহকেইটা বনাই মেলি দিয়ে। এতিয়া আপোনাৰ কথা শুনিলোঁ, লোকৰ সেইকাৰণে লোকৰ কথা শুনিব নাপায়। মাতিব দেই। শুনিলে আহিলোঁ, মাকৰ ঘৰলৈ গুচি গ'লে বোলে। মাকৰ ঘৰত এতিয়া কি কৰিছে কি নাই কৰা নাজানো। এতিয়া তাই খবৰ এটা দিব লাগিব, তেনেহ'লে আহিলে মানে আৰু ৰখাই থ'ব লাগিব। ল'ৰাটোৱে নহ'লে মোক গালি পাৰিব নহয়। হয়তো ঘৰত আছে এপিনে বুলিব মাইককে গতাই থৈ গুচি গ'লোঁ ল'ৰাটো। আপুনি যে নক'ব মোক কি বৌৱানীকে কৈছিলে বুলি। মই আকৌ লোকৰ কথা শুনি কিনে ক'লোঁ, মোৰতো নেজানো সেইদিনা একেপেল বুলি আহি কিনে ক'লোহি আপোনাক। আপুনিও হেৰি ওচৰৰ মানুহ এজনক কৈ পঠিয়াইছিল আহিম বুলি কৈছে। আহিম বুলি এতিয়া আহে নহয়, আহিব হ'বলা। মই কৈছিলোঁ ল'ৰাটো আমনি কৰিছে, তাইক পঠিয়াই দিবি যা। তেনেকৈ কৈ পঠিয়াইছিলোঁ নহয়, নিজে গৈ যদি আহে ন ৰখাই থ'ম আৰু যদি নাহে না আৰু নিজে গৈ আনিবগৈ লাগিব। জানিছেনে? আনিব দিগদাৰ হৈছে ল'ৰাটোৰ পৰা ইমান আমনি কৰিছে। কথা শুনিহে হেৰি উঠাই দিলে মিছাকে কৈছিল ল'ৰাটোৱে ইমান মই সিহঁতৰ কথা শুনি সেই মানুহজনীৰ কথা শুনি মই খেদিলোঁ। এতিয়া মানুহজনী আহি মাত্ৰ গুচি গৈছে। হেৰি বোলে মই বোলে লোকৰ কথা শুনিহে মই বোলো লোকৰ কথা শুনি মোক ক'ব লাগে এনেকুৱা এইবোৰ কথা শুনিব নালাগে। ঘৰৰ মানুহ ঘৰলৈ যাওঁ ভিতৰলৈ সোমাওঁ। হয়